নিৰ্বাচনী বতৰত মেৰাপানী বুথৰ সভাপতিক প্ৰাণে মৰা চেষ্টা। ডিঙিত গামোচা বান্ধি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় এটা পথাৰৰ মাজৰ পুখুৰীত। দৈয়াংগাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি বলিন তামুলীক নিশা দুৰ্বৃত্তই ডিঙিত গামোচা বান্ধি থোৱা অৱস্থাত এটা পুখুৰীৰ পৰা উদ্ধাৰ হয়। নিৰ্বাচনৰ সময়ত এনে ঘটনাই নিৰ্বাচনী হিংসা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত উপস্থিত হৈ মেৰাপানী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বলিন তামুলী বৰ্তমান যোৰহাট অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি আমাক জানিবলৈ দিয়ে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। গৰু সোমাই আছিলে, এইকেইটা খেদিবলৈ যাওঁতে মানে দেখিলোঁ মানুহ এটা যে তাত অফুঙি আছে বুলি দেখি মানে দৌৰ মাৰি মই আহি আমাৰ ডাঙৰ ককাইটোক ক'লোঁ, বোলে এনেকুৱা তেনেকুৱা কথা। মানুহটোক চেহেৰাটো ভালকৈ নাই দেখা, বোলো কি হ'ল কি নাই একো নহয় জানো। মোৰ ভয় লাগি গ'ল মানে ফটকৈ দেখা মাতত পানীত পৰি আছে মানুহটো। তাৰপিছত তেনেকুৱা হওঁতে আৰু এইপিনে হোৱা দোৱা হালা হওঁতে ফনা ফনি এইপিনে কৰা হ'ল। যেনিবা খানা খাবলৈ মাতিছিলে বোলে, ইয়াৰ খাই পানী আহিলে, আহি পানী অকণমান দেৰি শুলে মানে এনেই শুই আছোঁ যেনিবা, একেবাৰে হেৰি কৰি হোৱা নাই। তাৰপৰা খানা খাই আহি পানি যেনিবা কাৰোবাক ফোন কৰিছিলে, এইখিনি কংগ্ৰেছৰ মেম্বাৰনী এজনী উঠিছে বোলে, হেৰি পঞ্চায়তৰ ওচৰ যেনিবা গুডু বঙালী মানুহ। তাই কৈছে মই এইফালে থাকিলোঁ বোলে, আপুনিও ইয়াত থাকিলে বোলে, হেৰি এনেই ভাল পোৱা গোটেই আগৰ পৰা হেৰি কৰি থাকে যেনিবা। তাৰপৰা হেৰি এতিয়া হ'ব আৰু বোলে এতিয়া কি হয়। তাৰপৰা আকৌ তেওঁলোকৰ লগৰ অৰুণহঁতৰ লগৰ সিহঁতিহে ফোন কৰি আছিলে, এই কোন কেনেকুৱা মানুহ হোৱা যেনিবা তেনেকৈ কোনফালে আছে তেনেকৈ বুলি। তেনেকৈ পাতি পানি আকৌ সেই ওচৰ সেইখিনি মানুহ এফালে যাওঁ বুলি গৈছিলে। তাৰপৰা আহি পিঠা পুৰি 1টামান বজালৈ পিছত মই শুই থাকিলোঁ, আহি শুলে বুলি ভাবিলোঁ। এইটো ৰুমত বাহিৰৰ ৰুমটোতে শুৱে যেনিবা, ভিতৰত বৰকৈ কেতিয়াবাহে শুৱে। আৰু বস্তা চস্তা তামোল বেপাৰ কৰে, মানুহবোৰ লগ নাপায় কাৰণে সোনকালে যায়, ঘৰৰ পৰা ওলাই যায়। আমি নুঠিলোঁ, সোনকালে দেখিছিলোঁ মুখে ফেন ওলাইছে, দৰৱ খুৱাইছে, বিষাক্ত দৰৱ গোন্ধাইছে আৰু ডিঙিত গামোচা বান্ধি কটাৰীহে কাটিছে। ককাইদেউ কাটিছিলে, ককাইদেউ লগতে গ'ল যোৰহাট আহিছিলে, চলাই আছে। সন্দেহ মানে তেনেকৈ কৈ থকা মানুহে ধেৰ মাৰিম কাটিম বুলি কৈ থাকে। সেইখিনি ওচৰৰ এজনে ৰাতি হ'লে চিঞৰি বাখৰি কৰি থাকে যেনিবা, মাৰিম কৰিম বুলি। আৰু তেনেকৈ আৰু কিছুমানে বেপাৰ কৰাৰ কাৰণে পইচা পাতি লৈ কিছুমানে নিদিয়ে, খুজি কেতিয়াবা ফোন কৰে। ভালকৈয়ে পাতে যেনিবা সেইবোৰৰ লগত।